খবৰ ভালে সকলোৱে আশা কৰোঁ সকলো ভালে আছে। যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজি মই পুনৰ আপোনালোকৰ আগলৈ লৈ আহিছোঁ চুলিৰ এটা ট্ৰিটমেণ্ট। এপ্লাই কৰি চাব, ভাল পাব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৈ লৈছোঁ মই 4 চামুচ। দৈত এতিয়া মই দিছোঁ 1 চামুচ এল'ভেৰা জেল, অলপ মিহলাই লৈছোঁ। এতিয়া লৈছোঁ মই নাৰিকল তেল 1 চামুচ, যিকোনো ব্ৰেণ্ডৰ হ'লেও হ'ব। ভালদৰে মিহলাই লৈছোঁ। ইয়াত মই কোনো এটা ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰা নাই, সেইকাৰণে মই কি ব্ৰেণ্ড ব্যৱহাৰ কৰিছোঁ ইয়াত দেখুওৱা নাই। ভালদৰে মিহলাই এতিয়া চুলিখিনি মই মেলি সেউটা ফালি লৈছোঁ। এটুকুৰা কপাহেৰে প্ৰথমতে মাজত লগাইছোঁ, কিন্তু কপাহ টুকুৰা মোৰ বেয়া লাগিল, সেয়েহে মই হাতেৰে কাম কৰা মানুহ কপাহ টুকুৰা থৈ হাতেৰে লগাইছোঁ। দুবাৰমান লগালোঁ বাৰু, কিন্তু ভাল নালাগিল। এতিয়া মই হাতেৰে লগাইছোঁ। সেউটা ফালি ভালদৰে লগাই লৈছোঁ। প্ৰথমে আগফালটো লগালোঁ। আগফালটো লগোৱা হোৱাত এতিয়া মই পাছফালে লগাম। পাছফালেও সেই একে ধৰণেৰে সেউটা ফালি লগাইছোঁ। ভালদৰে লগোৱা হোৱাত মই চুলিখিনি 5 মিনিটমান মাছাজ কৰি ল'লোঁ। দৈ যিহেতু আমাৰ চুলিৰ কাৰণে, ছালৰ কাৰণে বহুত ভাল, সেয়েহে আমি মাজে মাজে এনেকুৱা কিছুমান ট্ৰিটমেণ্ট লৈ থাকিব লাগে। যিহেতু আমি সাংসাৰিক মানুহ, ঘৰ, ল'ৰা ছোৱালী, কাম কাজ সকলোখিনি চম্ভালিব লাগে, সময় নাপাওঁ নিজৰ কাৰণে। তথাপিও মাজে মাজে সময় উলিয়াই অলপ নিজকে যত্ন লওঁ। এপ্লাই কৰা মোৰ হৈ গৈছে। এতিয়া মই চুলিখিনি ভালদৰে বান্ধি থৈ দিম। এইখিনি মই 15 মিনিটমান ৰাখিম, তাৰ পাছত ধুই দিম। ধোৱাৰ পাছত ৰিজাল্ট খুব ধুনীয়া হয়। এইখিনিতে মই এটা কথা কৈ থওঁ, ইউটিউবত ওলাম বুলি মই মেকআপ কৰি নলওঁ বাৰু। মই ঘৰত যেনেকৈ থাকোঁ ভিডিঅ'টো মই তেনেকৈ আৰম্ভ কৰোঁ। ইয়াত বহুতে ভাবিব পাৰে যে ইউটিউবত ভিডিঅ' দিছে, ইমান বৰ এটা ভাল নহয়, চুলিখিনিও চেদেলি ভেদেলি। মই ৰাতিপুৱাই যেতিয়া কিবা এটা ইউটিউবত ভিডিঅ' দিম বুলি ভাবোঁ, মানে মই চুলিখিনিও নপনীয়াওঁ, মই তেনেকৈয়ে ওলাই যাওঁ বাৰু। এয়াই মোৰ জীৱন, সকলোৱে দেখিছে। এয়া চুলিখিনি ধুলোঁ, খুব ভাল লাগিছে, বহুত ধুনীয়া হৈ আছে, ছফ্ট। কিন্তু দৈ গোন্ধটো এতিয়াও অলপ অলপ বাকী আছে, ধৰিব পাৰিছে চাগে, ইমান ধুনীয়া হৈ আছে। আপোনালোকেও ট্ৰাই কৰিবচোন, ভাল পালে জনাব। বহুত ধুনীয়া, স্মুথ আৰু চিল্কি। অহা কাইলৈ আকৌ ভালকৈ চেম্পু মাৰি ধুই দিম, গোন্ধটো যাবগৈ। ধন্যবাদ, আজিলৈ ইমানেই।